ৰাস্তাত গাড়ী আজিও বন্ধ হৈ আছে। বহুত গাড়ী এতিয়া বৰ্তমান জাম লাগি আছে ইয়াতে। প্ৰায় আপোনাৰ ৰাতিপুৱা কালি ৰাতিৰ পৰা গাড়ী জাম লাগি আছে আৰু ইফালে গহপুৰ ছাইডেও গাড়ী জাম লাগি আছে আৰু গাড়ীবিলাক এখন এখনকৈ পাৰ হ'ব দিছে। বৰ্তমান ৰাস্তাটো বহুত সৰু, এখন এখনকৈ গাড়ী পাৰ হ'ব দিছে আৰু দুখনকৈ গাড়ী পাৰ হ'ব নোৱাৰে আৰু সৰু গাড়ীবিলাক অলপ পাৰ হ'বলৈ অসুবিধা হৈছে। ডাঙৰ ডাঙৰ গাড়ীবিলাক পাৰ হৈ আছে আৰু তাৰ মাজতে সৰু সৰু গাড়ীবিলাকো পাৰ হৈ যাব দিছে। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, এয়া গাড়ী বহুত দীঘলীয়া লাইন লাগি আছে আৰু কালি ৰাতিৰ পৰা গাড়ী ইয়াতে মানে ৰখাই থোৱা হৈছে আৰু ইফালে বিশ্বনাথ চাইডেও ৰখাই থোৱা আছে। প্লাছ এতিয়া আজি ৰাতিপুৱা অলপ পানীখিনি অলপ বহুত কমাৰ কাৰণে বৰ্তমান এখন এখনকৈ গাড়ী পাৰ হ'ব দিছে। যদি বৰষুণ আৰু বেছি হৈ যায় তেন্তে হ'লে আৰু ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। এতিয়া চাওক, এতিয়া এই ডাঙৰ ডাঙৰ ট্ৰাকবিলাক পাৰ হ'ব দিছে এখন এখনকৈ আৰু লগতে ইয়াতে সকলো ডিপাৰ্টমেণ্টৰ মানুহ আছেই, NSADCLৰো আছে আৰু যোনটো DCC কোম্পানীৰ মানুহ আছে। এইটো হৈছে গহপুৰ বিশ্বনাথ চাৰিআলিটো গহপুৰৰ মাজত যোনটো আপোনাৰ ভোলাগুৰি বুলি কয়, ভোলাগুৰি ওচৰত। আৰু এইখন গাড়ী চাওক কিমানলৈকে পানী হ'ব পাৰে চাওক। কিন্তু এইখন গাড়ী হয়তো পাৰ হ'ব দিবও পাৰে, নিদিবও পাৰে, দিব কিন্তু চাওক। আৰু এই আগত দেখিছে পানী কিমান, এই ৰখাই দিয়া হ'ল। আৰু আপোনালোকে ইয়াত যিসকল আছে চিন্তা কৰি মেলি গাড়ী পাৰ হ'ব, সময় ল'ব। এখন এখনকৈ গাড়ী পাৰ হ'ব দিয়া হৈছে, একেলগত গোটেইখিনি পাৰ হ'ব নোৱাৰে। চাওক ৰাস্তাটো তেনেই সৰু হৈ গৈছে, পানীয়ে বহুতখিনি কাটি দিছে আৰু এয়া চাওক কিমান পানী হৈছে গাড়ীখনত। এতিয়া অলপ বহুত কমি গ'ল পানী, এইটো চাওক। আৰু এইটোৱে ৰাস্তাত দুখনকৈ গাড়ী পাৰ হ'ব নোৱাৰে আৰু লগতে এখন ফকলেন লগাই থোৱা হৈছে, এয়া চাওক। মানুহখিনি অলপ বহুত কষ্ট হৈছে, কষ্ট মানে ভালেমানখিনি কষ্ট হৈছে আৰু এতিয়া গাড়ী পাৰ হ'বও নোৱাৰে, এখন এখনকৈ পাৰ হ'ব দিছে আৰু দুখনকৈ একেলগত পাৰ হৈ গ'লে আকৌ পিছত দিগদাৰ হৈ যাব। আৰু ভিডিঅ'টো যিসকলে চাই আছে সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে যিসকল মানুহ ইয়াত ফাঁচি আছে তেখেতসকলেও যাতে ভিডিঅ'টো পায় বা পিছলৈ মানুহে বহুতে গম পোৱা নাই কোনডোখৰত কি হৈ আছে। তো সকলোকে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু এতিয়া বৰ্তমান আৰু বৰষুণ দিয়ে আছে। এতিয়া চাওক কিমান পানী হৈছে।